হাপ হাপ মোৰ ভৰি তলেদি হাপ পাৰ হৈ গ'ল। এইখন এখন অৰণ্য আৰু ইয়াত সাপ থাকিবই। এতিয়া মোৰ লগত চুপচাপ বল। কণ পিছে মোৰ বহুত ভয় লাগিছে। সাপৰ পৰা নে ভূতৰ পৰা? ভূত? এই জংঘলত ভূত আছে নেকি? কিয় তই শুনা নাই নেকি? তই মোৰ বন্ধু নহ, তই মোৰ শত্ৰু। তই মোক মাৰিবলৈ এই জংঘলত লৈ আনিছ। ভূতে আমাক মাৰি পেলাব। ঐ বন্ধু নাকান্দিবি। মই তোৰ লগত ধেমালিহে কৰিছোঁ। ইয়াত কোনো ভূত নাই। তই সঁচাকে কৈছনে? অঁ, সঁচাকে কৈছোঁ। ইয়াৰ পৰা যাওঁ ব'ল। অঁ, ব'ল। ভূত! কোন হয় আপুনি আৰু এই জংঘলত কি কৰি আছে? এই জংঘলৰ পৰা তহঁতি পলাই যা আৰু বচাই ল নিজৰ প্ৰাণ। ডাইলগটো বহুত মজা আছে। ক'ৰ পৰা চুৰ কৰিলে? মই চুৰ নকৰোঁ। মই বাবা হওঁ, বাবা। তান্ত্ৰিক বাবা। তান্ত্ৰিক বাবা? অঁ, তান্ত্ৰিক বাবা। আৰু এই জংঘলখনেই মোৰ ঘৰ হয়। তহঁতি ইয়াত কি কৰি আছ এই শ্ৰাপিত জংঘলত? শ্ৰাপিত? আমি জংঘলৰ মাজেৰে গৈ আছিলোঁ আৰু হঠাৎ আমাৰ গাড়ীখন বেয়া হৈ গ'ল। সেইকাৰণে আমি খোজকাঢ়ি গৈ আছোঁ। তহঁতি নাজান নেকি যে ৰাতি জংঘলত ভ্ৰমণ কৰাটো ভাল নহয়? তহঁতৰ লগত যিকোনো ঘটনা ঘটিব পাৰে। হয়তো কিছুমান বনৰীয়া জন্তুৱে তহঁতৰ চিকাৰ কৰিব পাৰে, বা এনেকৈও হ'ব পাৰে যে কিছুমান ভোকাতুৰ ভূতে তহঁতক আহাৰ হিচাপে গ্ৰহণ কৰিব পাৰে। ভূত ডাইনী এইবিলাক একো নাথাকে। আপুনি আমাক মিছাকে ভয় খুৱাব নালাগে। তহঁতি বিশ্বাস নকৰ তেন্তে শুন এই জংঘলৰ কাহিনী। বহু বছৰ আগতে এজন বেপাৰীয়ে বজাৰত বস্তু বেচি এই জংঘলৰ মাজেৰে গৈ আছিল। ৰাম 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 ৰাম। ৱাহ, এইটো দেখোন হীৰা। বেপাৰীজনক ভূতে খাই পেলালে নেকি? বেপাৰীজন সেই ভূতৰ চিকাৰ হ'ল। সেই বেপাৰীজনক নিশ্চয় কোনোবা বনৰীয়া জন্তুৱে চিকাৰ কৰিছিল। ঠিক আছে, তেন্তে এতিয়া মায়াৰ কাহিনী শুন। মায়া নিজৰ গাঁৱলৈ গৈ আছিল। তাই এই শ্ৰাপিত জংঘলৰ মাজেৰে খোজকাঢ়ি গৈ আছিল। ইমান ধুনীয়া সোণৰ আঙুঠি। ভূতে মায়াকো মাৰি পেলালে। আমি জীয়াই নাথাকিম। আমি একেবাৰে জীয়াই নাথাকিম। আমি নিশ্চিতভাৱে মৰিবলৈ গৈ আছোঁ। আমাক এই জংঘলৰ ভূতে শুদাই নেৰে। কিন্তু এই ভূত হয় কোন? এই কথাষাৰ সঁচা নে মিছা কোনে জানে? কিন্তু মানুহে কয় যে দেৱদত্তই
এই জংঘলখন ধ্বংস কৰিব। কিন্তু এই দেৱদত্ত কোন হয়? দেৱদত্ত এজন বেপাৰী আছিল। শুন শুন আৰু কেৱল শুন, দেৱদত্তই কেৱল শুনহে বিচাৰিছিল। হৰেণ কাই, জংঘলৰ মাজত এটা গুহা আছে য'ত পৃথিৱীৰ আটাইতকৈ ডাঙৰ খাজানা আছে। সেই গুহাটোৰ ভিতৰত যাবলৈ কোনেও সাহস নকৰে। এতিয়া সেই খাজানা মোৰ হ'ব। মই সেই গুহাটোৰ ভিতৰত যাম। ৱাহ, এই সকলোবোৰ সোণ মোৰ, আৰু এতিয়া মই এই পৃথিৱীৰ আটাইতকৈ ধনী ব্যক্তি হ'ম। আৰু তেতিয়াৰ পৰাই দেৱদত্তই আন মানুহৰ চিকাৰ কৰিবলৈ আৰম্ভ কৰে। চিকাৰ? কিন্তু কিয়? কিন্তু কিয়, কেলে আৰু কি কাৰণে এইটো কোনেও নাজানে। এইটো কেৱল দেৱদত্তই জানে। মই মাত্ৰ ইমানখিনি জানো যে তেওঁ চিকাৰ কেনেকৈ কৰে। তাৰ মানে তেওঁ একেধৰণে চিকাৰ কৰে, নহয় জানো? হয়, এতিয়া বুজি পালি? কি? অৰ্থাৎ দেৱদত্তই মানুহক লোভ দি হত্যা কৰে। হয়, মানুহৰ মনটো ধনৰ প্ৰতি বৰ লোভীয়া। মানুহে যিমান সম্পত্তি পালেও তেওঁ কেতিয়াও সুখী নহয়। গতিকে তহঁতি সাৱধানে থাকিবি। কণ, এইটো দেখোন সোণৰ বাকচ। সেই বাবাৰ কথা মনত পেলা। যদি তই লোভ কৰ তেন্তে সেই দেৱদত্তৰ চিকাৰ হবি। মোক 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 সোণ নালাগে, বল বল ইয়াৰ পৰা। কণ, আমি বাচি গলো। মন, ব'ল এতিয়া ঘৰলৈ যাওঁ। বল বল।